হাই গাইছ, আজি দিনটো কাম কৰা নাই যিহেতু ইয়াতে বহি আছোঁ বৰ ধুনীয়াকৈ দোকানতে গাইছ। অলপ টাইম আহিছোঁ বহিবৰ কাৰণে, ঠাণ্ডা হাৱা খাম বুলি কাম কৰি আছে আকৌ এইটো চাইডে কিবা দোকানত চালি বনাই আছে গাইছ। মই এনেই বহি আছোঁ আৰু ইয়াতে। তাৰপিছত আৰু ৰাস্তাইদি মানুহ যাই আছে সেইবিলাক চাই আছোঁ। ফেনটো দি লৈছোঁ আকৌ ওপৰত, দি লৈ পূৰা গৰমত ঘূৰি আছে গাইছ। ফেনটো চাওক। আজি মই ভাবিলোঁ দোকানৰ অলপ কিবা কিবি আপোনালোকক দেখাই দিওঁ বস্তু, নে কি কয়? ক'তনো কি আছে, আমাৰ মেচিন কি কেইটা বা কেনেকৈ কাম কৰোঁ বা কেনেকুৱা দেখে দোকানখন চব দেখাই আছোঁ বলক। তেতিয়াহ'লে প্ৰথমতে মই মেচিনকেইটা দেখাম বাৰু। ক'ত এইটো পাংখাখন চলিয়ে থাকে, আমাৰ চিৰিজ মাউণ্টে লাগে, এইবিলাক কাঠৰ এইটো আমাৰ ৰেণ্ডাৰ মেচিনটো ডাইৰেক্ট ডাঙৰতে দেখা পাই থাকে আপোনালোকৰ ভিডিঅ'ত মোৰ। বাকী সৰুকেইটা হৈছে এইকেইটা, একদম ডিজাইনৰ পৰা চিৰিজৰ পৰা তাৰপিছত ৰেণ্ডাৰৰ পৰা ফিনিচিঙৰ পৰা গোটাইকেইটা আছে একেলগে থৈ দিওঁ মই চাং পাতি কিনে তালা মাৰি থাকে। এইকেইটা স্ক্ৰু ড্ৰাইভাৰ বা ফেব্ৰিকত আঠা লাগে ন, এইগিলা সেইবিলাক আছে। ওপৰত আছে কাৰ্টুন, এইবিলাক এই গাইছ চাওক। এইখিনিয়ে সামগ্ৰী লাগে আমাক গাইছ, আৰু আছে বাৰু হ'লেও অনা নাই। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব গাইছ, জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব গাইছ, নে কি কয়? তো যিসকলে নতুনকৈ চাই পেজটো ফ'ল' কৰি দিব, পেজটো ফ'ল' কৰিলে মোৰো ভাল লাগে নতুন নতুন ভিডিঅ' দি। তো গাইছ কেনে পালে আমাৰ আগত জুবিন দা মেইন, জুবিন দা সদায় থাকে, জুবিন দা সদায় চাওঁ, কৈয়ে থাকোঁ। বাই বাই।